কহুৱা ফুলাৰ বতৰত শেৱালিৰ সুবাসেৰে আকৌ আগমন ঘটিল শৰতৰ। শেৱালিৰ সুগন্ধিয়েই কঢ়িয়াই আনে শৰতৰ বতৰা। শৰৎ মানেই যেন দুৰ্গা পূজা। পূজা পালনৰ বাবে প্ৰস্তুতি চলাইছে সকলোৱে। সকলোৰে মাজত বাঢ়িছে উৎকণ্ঠা, ব্যস্ততা। ব্যস্ততাৰ যেন শেষ নাই এতিয়া মৃন্ময় শিল্পীসকলৰ মাজত। পূজালৈ কেইমাহমান আগৰ পৰাই দিন-ৰাতি একাকাৰ কৰি ব্যস্ত হৈ পৰিছে মা দুৰ্গা দেৱীৰ প্ৰতিমা সজাত। এই শিল্পীসকলৰ হাতৰ পৰশত প্ৰাণ পাই উঠে দেৱীৰ প্ৰতিমা। দুৰ্গা পূজা বুলি ক'লেই ভক্তগণৰ হৃদয়ত খলকনি উঠাৰ সমান্তৰালকৈ শিল্পালয়তো সৃষ্টি হয় উখল-মাখল পৰিৱেশ। প্ৰতিমা নিৰ্মাণৰ ব্যস্ততাৰে উজ্জীৱিত হৈ উঠে প্ৰতিখন শিল্পালয়। প্ৰতিমা নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা মাটিক যথেষ্ট পবিত্ৰ বুলি গণ্য কৰা হয়। দেৱী মাৰ মূৰ্তিত প্ৰথম পৰশ দিবৰ বাবে ব্যৱহাৰ কৰা হয় এক বিশেষ মাটি। হিন্দু ৰীতি-নীতি অথবা লোকবিশ্বাস অনুসৰি গংগা নদীৰ পাৰৰ মাটি, গৰুৰ গোবৰ, গোমূত্ৰ আৰু বেশ্যালয়ৰ বাহিৰৰ মাটি ব্যৱহাৰ কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ, কিয়নো ইয়াৰ অবিহনে মূৰ্তিৰ নিৰ্মাণ প্ৰক্ৰিয়া অসম্পূৰ্ণ হৈ ৰয়। অৱশ্যে ইয়াৰ আঁৰত আন এক পৌৰাণিক ব্যাখ্যাও আছে। পুৰাণৰ মতে বিশ্বামিত্ৰ ঋষিয়ে জ্ঞান লাভৰ আশাত কঠোৰ তপস্যা কৰিছিল। ভগৱান ইন্দ্ৰই এই কথাত ভয় খাই স্বৰ্গৰ অপেশ্বৰী মেনকাক ধ্যান ভংগ কৰিবলৈ ঋষিৰ ওচৰলৈ পঠিয়াই দিলে। ঋষিৰ ধ্যান ভংগ কৰাটো সহজ কাম নাছিল। যি কাম নিজে দেৱৰাজে কৰিব নোৱাৰিলে সেই কাম মেনকাই সম্পূৰ্ণ কৰিলে। মা দুৰ্গা দেৱীক ৯টা ৰূপত পূজা কৰা হয়। দেৱীৰ এই নৱম ৰূপটো বেশ্যাৰ প্ৰতিনিধি। অষ্টকন্যা পূজাৰ পিছত দেৱীৰ এই নৱম ৰূপটোক পূজা কৰা হয়। এই ৯টা ৰূপ হৈছে নৃত্যশিল্পী কপালিনী, ধূপানী, নাপিতনী, ব্ৰাহ্মণী, ক্ষুদ্ৰানী, গোৱালিনী, মালতী আৰু প্ৰতিতা। যিসকল সমাজৰ দৃষ্টিত নিম্ন, যিসকলক বছৰজুৰি অশুদ্ধ জ্ঞান কৰা হয়, তেওঁলোকক দেৱী বন্দনাৰ সময়ত সাধাৰণ মানুহে পূজা কৰে। পুৰাণৰ মতে দেৱতাতকৈ বেশ্যা অধিক শক্তিশালী। তাৰোপৰি সমাজ বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা প্ৰতিগৰাকী নাৰী এগৰাকী মাতৃৰ সমান। পৰম্পৰাগত বিশ্বাস অনুযায়ী বেশ্যাৰ হাতেৰে উপহাৰ বা আশীৰ্বাদ হিচাপে গ্ৰহণ কৰা হয় প্ৰতিমা নিৰ্মাণৰ মাটি, যিহেতু এই মাটিক পুণ্য মাটি বুলি ধৰা হয়। পূৰ্বতে পবিত্ৰ হিচাপে গণ্য কৰা মাটি পুৰোহিতসকলে গ্ৰহণ কৰিছিল, কিন্তু বৰ্তমান সময়ত মৃন্ময় শিল্পীসকলে নিজেই গ্ৰহণ কৰে এই মাটি।